অকল মোৰ যে আজি ৰান্ধা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, একদম ৰাতিপুৱাই মাহঁতৰ ঘৰত গৈছিলোঁ আৰু এয়া দোকানত যাবৰ কাৰণে এয়া মই ৰেডি হৈ ল'লোঁ। আৰু এয়া মই দোকানৰ বাবে এয়া চাটনি, তাৰপিছত বুটৰ দাইল এইখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত আজি দোকানত আহি মই ভাবিছোঁ পিঁয়াজ কচুৰি বনাওঁ, তাৰ বাবে এয়া পিঁয়াজৰ মছলাখিনি ৰেডি কৰি ল'লোঁ। ইয়াতে দিছোঁ পিঁয়াজ, আদা, নহৰু পেষ্ট, জালুকৰ গুড়ি, তাৰপিছত এনেকৈ বেচন অকণমান দি মেলি এইখিনি ৰেডি কৰি লৈছোঁ, ভাজি মেলি ভালকৈ। তাৰপিছত এয়া লাডুবিলাক বনাই আছোঁ, দেখিছে নহয়। কচুৰি এটা হৈও গ'ল আৰু কাৰণ মই ময়দাখিনি নালাগে কাৰণে থৈ দিলোঁ। এতিয়া এয়া কচুৰি বনোৱা ৰুটিবিলাক বেলি আছোঁ ধুনীয়াকৈ। আৰু এয়া আটাখিনি মঠোতে যে একো দিব নালাগে, নিমখ আৰু তেল অকণমান দি ময়াম দিলেই হ'ল আৰু একো দিব নালাগে। আৰু এয়া আইতাজনী আহিছিলে ঘুগুনি খাবলৈ, মই বনোৱা ঘুগুনি হেনো খাই তাক বহুত ভাল লাগে, সেইকাৰণে খাব আহিছিলে। কিন্তু মই আজি বনোৱা নাছিলোঁ। আজি ঘুগুনিটো চাই কৈ আছে বোলে ইমান বেয়া ঘুগুনি বনাইছে, এনেকৈ কৈ আছে। আজি মই বনোৱা নাছিলোঁ যিহেতু, আৰু বনালে অলপ ভালকৈ বনালে কাষ্টমাৰে খাই ভাল পায়। সিহঁতে আকৌ বনাব নাজানে কি কৰিব, তাকে হাঁহি আছোঁ। কৈ আছে আজি ঘুগুনিটো কেনেকুৱা ধৰণৰ, তাকে মই ক'লোঁ যে নহয় মই বনালে অলপ ঠিকেই হয়, তাকে হাঁহি আছোঁ। এনেকুৱাই আৰু আমিকেইটাই এনেকৈ দোকানখন চলাই আছোঁ। মাজে মাজে মই সময় পালে আহোঁ, বনাওঁ। আৰু এতিয়া এয়া তাইও বনাই দি আছে আৰু মই লাডুবিলাক কৰি দি আছে, মই এনেকৈ বনাই আছোঁ, দেখিছে নহয়। এবাৰ প্ৰথমতে বেলি লৈ তাৰপিছত এই কৰ্ণফ্লাৱাৰ আৰু ৰিফাইনৰ পেষ্ট এটা বনোৱা আছে, সেইখিনি অলপমান লগাই লৈ আকৌ ভাজ কৰি আকৌ বেলি লৈ তাৰপিছতহে ইয়াৰ পিঁয়াজৰ মানে মছলাখিনি ভৰাই দিওঁ। তেতিয়া মানে কি হয়, এইখিনি পপ কচুৰিৰ দৰে হৈ যায়, পপৰ দৰে হৈ যায়, মানে লেয়াৰ হৈ যায়। সেইকাৰণে এয়া কচুৰি ইমানখিনি ৰেডি কৰিয়ে ল'লোঁ, দেখিছে নহয়। আৰু চাইডে চাইডে অকণমান পানী লগাই লৈছোঁ যাতে ফাটি নাযায়। আৰু এয়া মাজত দিছোঁ পিঁয়াজৰ মছলাখিনি, আৰু এয়া দি মেলি এইখিনি ভালকৈ এনেকৈ লৈ বন্ধ কৰি দিলোঁ, দেখিছে নহয়। কচুৰি আমাৰ প্ৰায় গোটেইখিনি ৰেডিও হৈ গ'ল। এতিয়া যিকেইটা আছে সেইকেইটাও ভালকৈ বনাই লওঁ। আৰু তাৰপিছত এইখিনি বনাই মেলি আকৌ ঘৰত আহিলোঁ। দাইল হেনো পিচি লৈ যাব লাগে, এয়া দাইলখিনি পিচি লৈছোঁ, দেখিছে নহয়। পিচি মেলি এইখিনি এতিয়া দোকান লৈ যাম। আৰু এইফালে চাটনি, বিলাহী বইল, শুকান জলকীয়া বইল, তাতে আকৌ মই ভাবিলোঁ আম এটা দেখি খায়ে লওঁ নেকি, আমটো খাব মন গ'ল। এয়া আমটো খাই মেলি আকৌ চাটনিখিনি পিচি ল'লোঁ, দেখিছে নহয়। চাটনিও ৰেডি ধুনীয়াকৈ। এতিয়া এইখিনি ৰেডি কৰিলে এয়া চাওক, বাহিৰত ওলাই বাহিৰৰ পৰিৱেশখিনি চাওক। ৰাতি আহিছিলে বৰষুণ, এজাক বৰষুণতে গোটেই মানে পথাৰখন ভৰি থাকিলে পানীয়ে পানী। আৰু সেয়া বগা বগা দেখিছে নহয়, বগলী। আজিকালি বগলী দেখিবই নাপাওঁ, সেইকাৰণে একদম দেখি মনটো ভাল লাগি গ'ল। আৰু তাতে এয়া চাটনি বাতিটো লৈছোঁ আৰু এই দালিৰ পেষ্টখিনি লৈছোঁ। আৰু এইফালে মাহঁতৰ বাৰীখনৰ ইফালেও পূৰা পানী ভৰি গ'ল। আৰু এইফালে আমি এতিয়া গৈ আছোঁ, দেখিছেই নহয়। আৰু এনেকৈ যে এই সেউজীয়া পৰিৱেশৰ মাজে মাজে